ৰাতিপুৱা 6টা বাজিছেহে মাত্ৰ সূৰ্য দেৱতা একদম ফুল ব্ৰাইটনেছত অপেন হৈ উঠিল। এইফালে মোৰ টিকলু গাহৰি পোৱালিকেইটাই ভাবিছে আজি দিনটো এই গৰমত কেনেকৈ পাৰ কৰা যায়, এই পকা ফাটা ৰ'দত। নোৱাৰি দেই আৰু যিয়ে নহওক বাৰু, এই গাহৰি পোৱালিকেইটাৰ কাৰণে মই ঘাঁহ ছিঙিবলৈ গ'লোঁ। মানে তেওঁলোকক ঘাঁহ চাহ খুৱাই থাকিলে ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হয় আৰু বেমাৰ আজাৰৰ পৰা অলপ মুক্তি হৈ থাকে আৰু ভিটামিনো পাই দিয়কচোন। ঘাঁহ ছিঙি আনি তেওঁলোকক দিলোঁ। তাহাঁতৰ ফূৰ্তি পূৰা ফূৰ্তি আৰু খাব পাইছে কষ্ট নকৰাকৈ। এয়াই জীৱন। এনেতে ঘাঁহ ছিঙি দি ভঁৰালৰ ভিতৰলৈ সোমাই দেখিলোঁ যে জিৰাবৰ কাৰণে এতিয়া অলপ ঠাই আছে। ৰাতিপুৱা হৈ আছেতো, বেছি ৰ'দ পৰা নাই। দুপৰীয়া একদমেই ঠাই নাই জিৰাবৰ কাৰণে, গোটেই ৰ'দ পৰে। গতিকে ভাবিলোঁ দা আৰু চিপৰাংখন লৈ আহিলোঁ, কিবা এটা কৰা যাক। এতিয়া কথাটো আহিল মেজাৰমেণ্ট, কোনখিনিত গাঁতটো খুন্দিলে কোনখিনিত খুঁটাটো পুতিলে ভাল হ'ব। তো সেনেকৈ চাই মেলি মেজাৰমেণ্টটো ওলাই ল'লোঁ। ওলাই লৈ পিনে গাঁত খুন্দিবৰ কাৰণে চিপৰাংটো হাতত লৈ গাঁত খুন্দা ষ্টাৰ্ট কৰি দিলোঁ। ফাইনেলি গাঁতটো ছাকচেছফুলি খুন্দা হৈ গ'ল। এতিয়া গাঁতটোত পুতিবৰ কাৰণে লাগিল এডাল খুঁটাৰ কাৰণে লাগিল বাঁহ। গতিকে বাঁহ বিচাৰি গ'লোঁ। সেইকেইটা মোৰ মেকুৰী পোৱালিকেইটা খেলি আছে বাঁহডালৰ ওচৰতে। গতিকে বাঁহডাল লৈ আহি পুতি দিলোঁ। পুতি মেলি দেখিলোঁ যে বাঁহডাল হিচাপতকৈ অলপ ওখ আছে। গতিকে অলপ চুটি কৰিব লাগে। চুটি কৰিবৰ কাৰণে মেজাৰমেণ্টটো লৈ চুটি কৰিবলৈ কাটিবলৈ ধৰিলোঁ। কাটি মেলি এতিয়া বাঁহডাল পূৰা চুটি কৰি দিলোঁ মানে পূৰা মেজাৰমেণ্টত মিলাই হিচাপৰ জোখত কাটি দিলোঁ। এতিয়া পুতি দিলোঁ, বঢ়িয়া। ফাইনেলি খুঁটাটো পুতি মেলি এইবিলাক চব বাঁহেৰে বান্ধি মেলি ৰেডি। এতিয়া ইয়াৰ ওপৰত কিবা দিব লাগে মানে টিনপাতৰ ব্যৱস্থা নাই বাবে মই ভাবিলোঁ যে তামোলৰ পাতকে দিয়া যাওক, গৰমৰ পৰা পৰিত্ৰাণ পাব। গতিকে পিছত তাৰ ওপৰতে টিনপাত দি দিম। এতিয়া মই তামোল পাতবিলাক থুবুৰাবলৈ ধৰিলোঁ। এবাৰত কান্ধত যিমানখিনি ধৰে লৈ আহিলোঁ আৰু হনুমানটো নহয় যে গোটেইখিনি লৈ আহিম। সেইবোৰ লৈ আহি আৰু এটা কাম আছে। কাম মানে তামোল পাতবিলাক দনাখনৰ পৰা আঁতৰাব লাগে, দনাখন কাটি পেলাব লাগে। দনাখন মানে যিখন দাঁত আছে, পাতখিনি এক্সট্ৰা কৰি কাটি মেলি বাহিৰ কৰি ল'লোঁ, মানে ছেপাৰেট কৰি লৈ ল'লোঁ। এতিয়া পাতবিলাক কাটি মেলি ৰেডি হোৱাৰ পিছত বাঁহৰ ওপৰত পাতবিলাক দি মই বান্ধিলোঁ। লাষ্ট এটা বান্ধ দিবলৈ আছে, সেইটো বান্ধ দিয়াৰ পিছত কমপ্লিটলি গোটেই ছালখন হৈ যাব। অৱশেষত ফাইনেলি মই বান্ধিব ওলোৱা ছালখন বা মই বিচৰা বস্তুটো হৈ উঠিল। আৰু ভাল লাগিল মনত যে মই বিচৰা বস্তুটো হ'ল বা আৰম্ভ কৰা কামটো শেষ কৰিব পাৰিলোঁ দিনটোৰ ভিতৰতে। গতিকে ভাল লাগিল। কামটো যিয়ে নহওক, যিটো কাম আমি আৰম্ভ কৰোঁ সেই কামটো যদি আমি শেষ কৰিব পাৰোঁ, মনত এটা বেলেগ তৃপ্তি পোৱা যায়। গতিকে সেই তৃপ্তিটো পাবৰ কাৰণে কিবা এটা কাম নিশ্চয় আৰম্ভ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।